Hello, my dear student. Welcome back to my channel, Edulation. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক পঢ়াবলৈ লৈছো সপ্তম শ্ৰেণীৰ অসমীয়াৰ পাঠ 11 যিটোৰ নাম আছে সুখ। তোমালোকে নিশ্চয় মনত আছে সুখ নামৰ এটি কবিতা নৱম শ্ৰেণীৰ অসমীয়া পাঠ্যক্ৰমত দিয়া আছে। সেই একেই সুখ নামৰ কবিতাটো সপ্তম শ্ৰেণীৰ অসমীয়াত দিয়া হৈছে। বলাচোন আমি এবাৰ পঢ়ি চাও। সুখ সুখ বুলি মানুহ বলিয়া নেদেখে সুখৰ মুখ। সুখ বিচাৰোতে পায় সংহাৰত দুখৰ উপৰি দুখ। দেখিও নেদেখা কিয় দিন কণা। সুখ যে হাততে আছে, যিটো দিব পাৰে স্বাৰ্থ বলিদান। সুখ ফুৰে পাছে পাছে। সুখ নামৰ পাঠটোৰ লিংক মই তোমালোকৰ এই ভিডিঅ'টোৰ তলতে মই তোমালোকক দি দিম। নৱম শ্ৰেণীৰ যিটো সুখ পাঠটো মই তোমালোকক বুজাই দিছিলোঁ, আকৌ এবাৰ মই বুজাই দিবলৈ ওলাইছোঁ। সুখ সুখ বুলি মানুহ বলিয়া মানে মানুহ কি? সুখৰ নামত পাগল। কোনেওতো দুখ পাব নিবিচাৰে ন, সুখেই পাব খোজে। নেদেখে সুখৰ মুখ, কিন্তু যিবোৰে বেছিকৈ সুখ পাব খোজে সেইবিলাকে কিন্তু সুখ নাপায়। সুখ বিচাৰোতে পায় সংসাৰত দুখৰ উপৰি দুখ। কেৱল যদি টকা পইচা আৰু কেৱল যদি আনন্দৰ পিছে পিছে দৌৰি থকা, তেনেহ'লে কিন্তু আমি সদায় দুখে পাওঁ। উপৰি মানে এটাৰ ওপৰঞ্চি দুখ আমি পাওঁ। দেখিও নেদেখা কিয় দিন কণা মানে যাই দিনতে দেখা নাপায়। মানে বস্তু এটা সন্মুখতে আছে বা আমাৰ হাততে আছে, কিন্তু আমি দেখা নাপাওঁ। সুখ যে হাততে আছে, এই যে কৈছে সুখ আমাৰ নিজৰ লগতে আছে, হাততে আছে। যিটো দিব পাৰে স্বাৰ্থ বলিদান, মানে যিয়ে নিজৰ স্বাৰ্থ পূৰণ নকৰি বেলেগৰ মানে সহায় কৰিব পাৰে, সেইটো বুজাইছে ইয়াত। যিটোৱে দিব পাৰে স্বাৰ্থ বলিদান, নিজৰ মানে কামটো বাদ দি বেলেগৰ সহায় কৰিব পাৰে, নিজৰ স্বাৰ্থক বলিদান ত্যাগ কৰিব পাৰে। সুখ ফুৰে পাছে পাছে, গতিকে তেখেতৰে মংগল হয় আৰু তেখেতে সুখ পায়। অকল নিজৰ নিমিত্তে নহয় আমাৰ জীৱন ভাই, পৰৰ কাৰণে খাটিব পাৰিলে সংসাৰ সুখৰ তাই। মানে আমি পৃথিৱীত জন্ম হৈছোঁ কেৱল নিজৰ কাৰণেই নহয়, আমাৰ এই জীৱনটো সকলোৰে কাৰণে। আমি সকলোৰে লগত মিলি থাকিব লাগিব। পৰৰ কাৰণে খাটিব পাৰিলে মানে বেলেগৰ কাৰণে যদি আমি কষ্ট কৰোঁ, সংসাৰ সুখৰ ঠাই মানে এই গোটেই সংসাৰখনে আমাৰ কি হ'ব? আনন্দময় হৈ পৰিব। পৰৰ অভাৱ পৰৰ দুখত হিয়া যদি পমি যায়, মানে বেলেগৰ যদি কিবা এটা দুখ হৈছে, কিবা এটা কষ্ট হৈছে, তাত যদি তোমাৰ অন্তৰখনেও কান্দিছে, তেনেহ'লে পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই। আৰু বেলেগৰ দুখত দুখী হ'ব পাৰিলে, বেলেগক যদি আপোনভাৱে নিজৰ কৰি ল'ব পাৰা, তেতিয়াহ'লে কেতিয়াও তোমাৰো দুখ নহয়। সদায় ভগৱানেও তোমাক মংগলেই কৰিব। তাৰপিছত চাবা, শক্তি সামৰত পৰৰ সুখত বিলাব পাৰিলে ভাই, পৰৰ কাৰণে কান্দিব জানিলে কান্দোনতো সুখ পায়। মানে তোমাৰ যিখিনি সামৰ্থ্য, যিখিনি শক্তি আছে, যিখিনি তুমি সামৰ্থ্য অনুযায়ী পাৰা, সেইখিনি বিলাই দিব লাগে, মানুহৰ মাজত এৰি দিব লাগে। যিখিনি তুমি ধৰা 10 টকা ইনকাম কৰি আছা, এটকাৰে হ'লেও বিপদত পৰাজনক উদ্ধাৰ কৰিব পাৰা আৰু বেলেগৰ দুখত যদি দুখী হ'ব পাৰা, কান্দিব পাৰা, তেনেহ'লে সেই কান্দোনখিনিতো কিন্তু সুখ আছে। এনেকুৱা অনুভৱ হ'ব যে ময়ো তেওঁৰ দুখত সমভাগী হৈছোঁ, তেওঁ এটা সুখ পাইছে যে মোৰ তাৰ লগত মানুহ আছে, মোৰ লগৰী আছে। তাৰপিছত চাবা, সকলো আপোন য'ত নৰ নাৰী, কাকনো বুলিম পৰ, পৰম পিতাৰ সকলো সন্তান, পৃথিৱী আমাৰ ঘৰ। ইয়াৰ পৰম পিতা মানে ইয়াত ভগৱানক বুজোৱা হৈছে। তেওঁৱে আমাৰ পৰম পিতা, আমাক জন্ম দিয়া, তেওঁৱে সৃষ্টিকৰ্তা, হয়নে নহয়? সকলো আপোন য'ত নৰ নাৰী মানে সকলো নাৰী পুৰুষে আমাৰ আপোনেই। কাকো মানে পৰ বুলি ভাবিনো কি? কাকনো পৰ বুলি ভাবি আমি? সকলোতো আমি ভগৱানৰে সন্তান, একেই আমি। আমাৰ সকলোৰে এটাই ঘৰ, সেইটো হৈছে গোটেই পৃথিৱীখন। আমি পৃথিৱীখন ভগৱানৰ পৰা উপহাৰত পাইছোঁ, হয়নে নহয়? তাৰপিছত চাবা, গাই গোটা পেটে ভঁৰাল নহবা লোকৰ দুখলৈ চোৱা, মানুহৰ সেৱা মানুহৰ পূজা, পবিত্ৰ বৰত লোৱা, মই মোৰ ভাবে তললৈ নমাব নাপাব ৰক্ষাৰ তৰি। চাবা, নৱম শ্ৰেণীৰ কিতাপৰ পৰা মই তোমালোকক দেখাই দিছোঁ এইটো। গাই গোটা পেটে ভঁৰাল মানে ইয়াত শব্দাৰ্থত দিয়া আছে নিজৰ কাৰণেহে ভবা বা স্বাৰ্থপৰ, মানে যোনে নিজৰ কাৰণেহে কেৱল ভাবে।
গতিকে ইয়াত কি কৈছে গাই গোটা পেটে ভৰাল নহবা মানে স্বাৰ্থপৰ নহবা লোকৰ দুখলৈও চাব দিছে যোনে দুখত আছে তেওঁলোকলৈ চাবা নিজৰ কাৰ্যসিদ্ধিটো অকল ভাবি নাথাকিবা মানুহৰ সেৱা মানুহৰ পূজা পবিত্ৰ ব্ৰত লোৱা মানে কেৱল মানুহৰ কাৰণে জীয়াই থাকিবলৈ দিছে মানুহক পূজা কৰিব দিছে যদি দুখীয়াক আমি সহায় কৰোঁ দুখীয়া মানুহক সন্মান দিওঁ মানুহকে শ্ৰদ্ধা কৰোঁ তেনেহ'লে ভগৱান নিজেই সন্তুষ্ট হয় মই মোৰ ভাৱে তললৈ নমাব নাপাব ৰক্ষাৰ তৰি মানে কেৱল যদি এইটো বস্তু ময়েই কৰিম এইটো বস্তু মোৰেই হয় কেৱল মই আৰু মোৰ বুলি যদি তুমি সীমিত থাকা জীৱনটোত তেনেহ'লে কিন্তু কি হ'ব এইটোৱে বিপদ নমাব পাৰে তোমাক একদম উন্নতিৰ পৰা অৱনতিলৈ নমাই দিব তাৰপিছত চাবা সুখৰ দুখৰ মনেই কাৰণ মনক কৰিবা থিত ত্যাগত লভিবা পৰম সন্তোষ সাধিবা লোকৰ হিত এই যে কৈছে ত্যাগত লভিবা পৰম সন্তোষ মানে যদি তোমাৰ পইচা আছে তুমি আজি বৰষুণ আহিছে ছাতি এটা লৈ যাই আছা তুমি নিজে তিতি যাবা বুলি ভাবি এই দুখীয়াজন যে তিতি আছে সেইজনক যদি সহায় নকৰা সেইটো কিন্তু খুব বেয়া কথা হ'ব গতিকে নিজে তিতি যোৱা ত্যাগ কৰা তুমি তোমাৰখিনি কৰি কেনে সেই বিপদত থকাজনক দুখত থকাজনক তুমি ছাতিটো দি বৰষুণৰ সময়ত সহায় কৰি দিয়া সেইটোৱেই মানে বুজাইছোঁ মই উদাহৰণ সহকাৰে সুখৰ দুখৰ মনেই কাৰণ মনক কৰিবা ঠিক মানে সুখ দুখটো সকলোৰেই থাকে কিন্তু নিজৰ ত্যাগখিনি কেতিয়াবা ত্যাগ কৰি চাবা মানে নিজৰ স্বাৰ্থখিনি বা নিজৰ লগাখিনি ত্যাগ কৰি চাবা খুবেই ভাল লাগিব যদি নিজৰখিনি ত্যাগ কৰি বেলেগক সহায় কৰিব পাৰিবা তাৰপিছত চাবা স্বাৰ্থৰ বাটত দুখৰ কাঁইট খোজে প্ৰতি বিন্ধে হুলে স্বাৰ্থৰ মানে অলপ আগতে ক'লোঁ যে নিজৰ কাৰণে চিন্তা কৰা কেৱল নিজৰ কামটো হাচিল কৰা স্বাৰ্থৰ বাটত কিন্তু কি থাকে দুখৰ কাঁইট দুখ থাকে সদায় নিজৰটো যদি সদায় হাচিল কৰিব বিচৰা আনক দুখ দি সেইটোত কিন্তু সদায় দুখে পাবা খোজে প্ৰতি বিন্ধে হুল বিন্ধে মানে কাঁইটে বিন্ধাৰ নিচিনা এইটো বুজাব বিচাৰিছে নিস্বাৰ্থৰ বাট সেন্দুৰীয়া আলি সুগন্ধি কুসুম ফুলে নিস্বাৰ্থ মানে কোনো স্বাৰ্থ নাই নিৰ্ভেজাল মন সেই পথটোত কিন্তু সদায় সুন্দৰীয়া আলি খুব ধুনীয়া এটা সুন্দৰ পৰিৱেশ পাবা সুন্দৰ মন পাবা সুগন্ধি কুসুম ফুলে মানে চাৰিওফালে তোমাৰ সুগন্ধি বিয়পিব একদম পৰিৱেশ ভাল হৈ যাব মন উল্লাহত নাচিব ধৰিব যদি তুমি নিস্বাৰ্থভাৱে জীৱনটো জীয়াব ধৰা তাৰপিছত চাবা যথাৰ্থ নিস্বাৰ্থ ধৰ্মী জীৱন বিশ্বপ্ৰেমী ভৰপূৰ বিশ্বৰ সকলো ভাই ভনী তাৰ সুখৰ নপৰেউৰ মানে কি কৈছে নিস্বাৰ্থভাৱে মানে কোনো স্বাৰ্থ নোহোৱাকৈ গোটেই বিশ্বখনকে গোটেই পৃথিৱীখনকে কি কৰি ল'ব দিছে আপোন কৰি ল'ব দিছে আপোন ভাবি ল'ব দিছে তেতিয়া কি হ'ব সকলোকে নিজৰ ভাই ভনীৰ নিচিনা আমি সকলোৱে মিলি জুলি থাকিব পাৰিম আৰু সুখ আমাৰ শেষ নহ'ব তেতিয়া কবিতাটোৰ কবি আনন্দ চন্দ্ৰ আগৰৱালা আনন্দ চন্দ্ৰ আগৰৱালাৰ বিষয়ে ইয়াত ধুনীয়াকৈ দিয়া আছে তোমালোকে পঢ়ি ল'বা মই ক্লাছ 9ম শ্ৰেণীৰ যিটো সুখ পাঠটো বুজাই দিছিলোঁ তাত ধুনীয়াকৈ বুজাই দিছোঁ ভিডিঅ'টোৰ তলতটো লিংকটো মই দিম বুলি কৈছোঁৱেই এতিয়া ব'লাচোন আমি প্ৰশ্নোত্তৰসমূহ চাই লওঁ 3 ক নম্বৰ প্ৰশ্ন সুখ বিচাৰোঁতে মানুহে সংসাৰত কি পায় উত্তৰ সুখ বিচাৰোঁতে মানুহে সংসাৰত দুখৰ উপৰি দুখ পায় খ নম্বৰ কাৰ পাছে পাছে সুখ ফুৰে উত্তৰ যিয়ে স্বাৰ্থ বলিদান দিব পাৰে তেওঁৰ পাছে পাছে সুখ ফুৰে গ নম্বৰ সংসাৰখন কেনেকৈ সুখৰ ঠাই হৈ পৰিব উত্তৰ পৰৰ কাৰণে খাটিব পাৰিলে সংসাৰখন সুখৰ ঠাই হৈ পৰিব খ নম্বৰ প্ৰশ্ন সংসাৰত কেতিয়া দুখ নোহোৱা হয় উত্তৰ পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নোহোৱা হয় 9 নম্বৰ প্ৰশ্ন কবিয়ে মানুহৰ সেৱা মানুহৰ পূজা কিয় কৰিবলৈ কৈছে উত্তৰ হ'ব কিয়নো মানুহক সেৱা পূজা কৰিলে বিপদত ৰক্ষা পাব পাৰি সেয়ে কবিয়ে মানুহক সেৱা মানুহৰ পূজা কৰিবলৈ কৈছে প্ৰথম নম্বৰ কবিৰ মতে কিহত পৰম সন্তোষ লভিব পাৰি উত্তৰ হ'ব কবিৰ মতে ত্যাগত পৰম সন্তোষ লভিব পাৰি দ্বিতীয় নম্বৰ স্বাৰ্থৰ বাট আৰু নিস্বাৰ্থৰ বাট কবিয়ে কেনেকুৱা বুলি কৈছে উত্তৰ হ'ব স্বাৰ্থৰ বাটত দুখৰ কাঁইট খোজে প্ৰতি বিন্ধে হুলে আৰু নিস্বাৰ্থৰ বাট সেন্দুৰীয়া আলি সুগন্ধি কুসুম ফুলে 4 নম্বৰত চাবা কবিতাটিৰ মূল কথাখিনি তোমাৰ নিজৰ কথাৰে লিখিবলৈ দিছে চাবা উত্তৰত কবি আনন্দ চন্দ্ৰ আগৰৱালাই ৰচনা কৰা এই কবিতাটোৱে মানুহৰ আচৰণ অলপ হলেও সলনি কৰে মানুহে কেৱল সুখ আৰু শান্তি বিচাৰি সংসাৰত হাবাথুৰি খাই ফুৰে আৰু মানুহে দুখৰ উপৰি দুখহে পায় আমাৰ হাতত সুখ হাততে আছে যদি আমি পৰৰ কাৰণে স্বাৰ্থ বলিদান দিব পৰা যায় তাতেই সুখ আছে পৰৰ কাৰণে খাটিব পাৰিলে মানুহৰ সুখ হয় পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই পৰৰ কাৰণে কান্দিব জানিলে কান্দনতো সুখ পায় কবিয়ে কৈছে পৃথিৱীত আমাৰ সকলো আপোন পৰম পিতাৰে আমি সকলো সন্তান আমি সকলোৱে মানুহৰ পূজা সেৱা কৰিব লাগে মই ভাব মনলৈ আনিব দিয়া
নাই নহলে ৰক্ষা নাপাম হুক দুখৰ পৰম কাৰণ মনটো আমি একাগ্ৰ কৰিব লাগে ত্যাগত পৰম সন্তোষ লাভ কৰিব পাৰি স্বাৰ্থৰ পথত কাইতে বিন্ধে নিস্বাৰ্থৰ বাটত হেন্দুৰীয়া সুগন্ধি কুসুম ফুলে আমি নিস্বাৰ্থৰ জীৱন ধাৰণ কৰিব লাগে আৰু তেতিয়া সুখৰ ওৰ নপৰে এতিয়া 6 নম্বৰত চাবা ক নম্বৰ ব্যাখ্যা দিয়া আছে পৰৰ অভাৱ পৰৰ দুখত হিয়া যদি পমি যায় পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই উত্তৰ হ'ব প্ৰসংগ উক্ত কবিতা ভাকি আমাৰ পাঠ্যপুথি আপোন পাঠৰ অন্তৰ্গত কবি আনন্দ চন্দ্ৰ আগৰৱালাৰ ৰচিত সুখ নামৰ কবিতাটোৰ পৰা উৎকলন কৰা হৈছে সংগতি কবিয়ে আমাক ইয়াকে অৱগত কৰিছে যে আমি জীৱনত নিজৰ বাদে আনৰ অভাৱ দুখ কষ্টৰ কথা নাভাবো যদি আমি আনক আপোন কৰিব পাৰো তেন্তে আমাৰ সংসাৰত দুখ নাথাকিব মানুহৰ জীৱন খন্তেকীয়া আমি আনৰ কেতিয়াও অহিত চিন্তা কৰিব নালাগে সকলোকে সহায়ৰ হাত আগবঢ়াব লাগে আনৰ দুখত দুখী আনৰ সুখত সুখী হ'ব পাৰিলে মানুহে সংসাৰত সুখ পায় পৰৰ অভাৱ পৰৰ দুখত অন্তৰে যদি কান্দে পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ আৰু নাই খ নম্বৰ যথাৰ্থ নিস্বাৰ্থ ধৰ্মী জীৱন বিশ্বপ্ৰেমে ভৰপূৰ বিশ্বৰ সকলো ভাই ভনীতাৰ সুখৰ নপৰে ওৰ উত্তৰ হ'ব প্ৰসংগ উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি আপোন পাঠৰ অন্তৰ্গত কবি আনন্দ চন্দ্ৰ আগৰৱালাৰ ৰচিত সুখ নামৰ কবিতাটোৰ পৰা উৎকলন কৰা হৈছে সংগতি এই কবিতা ভাকিয়ে আমাক ইয়াকে অৱগত কৰিছে যে আমি নিস্বাৰ্থভাৱে জীৱন কটাব লাগে আমি সকলোকে ভাই ভনী বুলি ভাবিব লাগে হিংসুক মানুহৰ জীৱন কুকুৰৰ দৰে সেয়ে আমি ভাল সৎ হ'ব লাগে ভাল মানুহে সকলোতে সন্মান পায় সেয়ে আমি নিস্বাৰ্থভাৱে জীৱন কটাব লাগে বিশ্বৰ সকলো ভাই ভনী যেতিয়া হ'ব তেতিয়া আমাৰ সুখৰ ওৰ নপৰে 7 নম্বৰটো চাবা এবাৰ গাই গোটা পেটে ভৰাল এই জতুৱা ঠাঁচটোৱে কবিতাটোত কি অৰ্থ প্ৰকাশ কৰিছে পেট শব্দ ব্যৱহাৰ কৰি আন জতুৱা ঠাঁচেৰে বাক্য সাজা উত্তৰ হ'ব গাই গোটা পেটে ভৰাল এই জতুৱাটোৰ এইটো অৰ্থ প্ৰকাশ কৰিছে যে মানুহক নিজৰ কামতে ব্যস্ত থাকিব দিয়া নাই আনৰ উপকাৰ সাধন কৰিব দিছে অৰ্থাৎ মই বুজাই কৈছো যে স্বাৰ্থপৰ হ'বলৈ বাধা দিছে পেট পা এইটো হ'ব তেওঁৰ আগত কোনো কথা নকবা দেই তেওঁ পেট পোৱা বৰ টান 8 নম্বৰত দিয়া আছে হেন্দুৰ যোগ ইয়া হেন্দুৰীয়া ধেমালি যোগ ইয়া ধেমালিয়া তৰ যোগ ই তৰি মানৱ যোগ ই মানৱী ধৰম যোগ ই ধৰমী সুগন্ধ যোগ ই সুগন্ধি 9 নম্বৰত দিয়া আছে চাবা দিনত কণা দিন কণা পৰম যি পিতা পৰম পিতা ভাই আৰু ভনী ভাই ভনী বিশ্বলৈ প্ৰেম বিশ্ব প্ৰেম যথা যি অৰ্থ যথাৰ্থ নৰ আৰু নাৰী নৰ নাৰী 10 নম্বৰত দিয়া আছে চাবা ভাৱ বহলাই লিখা ক লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি উত্তৰ হ'ব হুলৰ কাম হ'ল বিন্ধা ই আপোন পৰ নাজানে ঈৰ্ষাপৰায়ণ লোকে আনক বিন্ধক বুলি অহা যোৱা কৰা বাটত বা বাৰীৰ ঢাপত হুল পুতি থয় কিন্তু কেতিয়াবা পাহাৰতে সেইফালে গ'লে নিজে সেই হুলত পৰি আঘাত পাব লগা হয় অৰ্থাৎ পৰক আঘাত দিবলৈ চিন্তা কৰোঁতে নিজেই সেই আঘাত পাব লগা হয় সেয়েহে আনৰ অহিত চিন্তা কৰা অযুগুত 6 নম্বৰত চাবা আপোন ভালেই জগত ভাল নিজৰ ওপৰতে সমস্ত পৃথিৱী নিজে যদি সৎ হ'ব পাৰে আনে তোমাক একো হানি কৰিব নোৱাৰে নিজৰ চৰিত্ৰ সততাক লৈয়ে জীৱন শুৱলা মিঠা মাতেহে মানুহক আপোন কৰি ল'ব পাৰি সেয়ে তেতিয়াহে আনৰ অন্তৰত ঠাই ল'ব পাৰি কাৰণ মানুহে ভগৱান আনক সুখী কৰিব পাৰিলে নিজেই সুখ পোৱা যায় আৰু আনক অপকাৰ নকৰিলে কোনেও একো কৰিব নোৱাৰে সেয়ে কোৱা হয় আপোন ভালেই জগত ভাল মৰমৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল তোমালোকৰ সুখ কবিতাটোৰ প্ৰশ্ন উত্তৰ আৰু ক্ৰিয়াকলাপ আৰু আশা কৰিছো কবিতাটো তোমালোকে ভালদৰে বুজি পাইছা আকৌ এটি নতুন ভিডিঅ'তে লগ পাম আজিলৈ বাই বাই